কৰিবলৈ অফাৰ আহিছে নেকি? কিমান টকা পাইছে আপুনি? 50,000, 60,000, 1 লাখ, 2 লাখ, 3 লাখ? আপোনাৰ টিম চাইজ যিমান ডাঙৰ, মাৰ্কেটত আপোনাৰ ৰেট সিমান বেছি। এইবোৰ আকৌ কি কথা কৈছোঁ, বুজা নাই চাগে ন? বুজাই দিছোঁ। আজিকালি মাৰ্কেটত এটা ট্ৰেণ্ড চলি আছে। বহুতো ডাঙৰ ডাঙৰ ৰেংকৰ লিডাৰ্ছ আছে, যিসকল নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীত আছে, স্পেচিয়েলি অসমৰ লিডাৰ্ছসকলে যিটো কনচেপ্টৰ পৰা নিজকে তেখেতে যে লিডাৰ হিচাপে এষ্টাব্লিছ কৰিলে, য'ৰ পৰা তেখেতে নিজৰ এটা পৰিচয় পালে, হাজাৰ হাজাৰ মানুহে তেখেতক চিনি পাবলৈ ধৰিলে, সেই কনচেপ্টটোত কাম কৰি থাকোঁতে সেই কনচেপ্টটো বাদ দি কমপ্লিট এটা ডিফাৰেণ্ট কনচেপ্টলৈ শ্বিফ্ট কৰিছে। বেছ লেভেলৰ মানুহে শ্বিফ্ট কৰিলে বেলেগ কথা আছিল, কিন্তু এজন ডাঙৰ ৰেংকৰ লিডাৰে যেতিয়া শ্বিফ্ট কৰে তেতিয়া বহুতো প্ৰশ্নৰ কথা আহি যায়। কোনোবাই নিজৰ পচন্দ মতে বেলেগ এটা কনচেপ্টলৈ গৈছে, তাত মোৰ ক'বলগীয়া একো নাই, কিন্তু কেইটামান বস্তু আমি আজি অলপ চোৱাৰ প্ৰয়োজন আছে। এই ভিডিঅ'টো কোনোবা পাৰ্টিকুলাৰ কোম্পানী বা কোনোবা পাৰ্টিকুলাৰ মানুহক হাৰ্ট কৰাৰ ইণ্টেনশ্যনেৰে বনোৱা নাই, কমপ্লিট এডুকেশ্যনেল পাৰ্পজৰ কাৰণে বনাইছোঁ। যিসকল মানুহ নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীত আছে আৰু দিনে ৰাতিয়ে নিজৰ সপোনখিনিৰ কাৰণে দৌৰি আছে, সেই মানুহখিনিক এৱেৰ কৰিবলৈহে বনাইছোঁ। গতিকে কোনোবাই যদি গাত পাতিও লয়, তাতো মোৰ ক'বলগীয়া একো নাই। আপুনি আপোনাৰ জীৱনৰ 1 বছৰ, 2 বছৰ, 3 বছৰ এটা পাৰ্টিকুলাৰ সময় এটা পাৰ্টিকুলাৰ প্লেটফৰ্মৰ লগত আছিল, এটা পাৰ্টিকুলাৰ কনচেপ্টৰ লগত আছিল, আৰু সেই পাৰ্টিকুলাৰ সময়মতে যেতিয়া আপুনি বিচৰা ধৰণে আপুনি ৰিজাল্ট ক্ৰিয়েট কৰিব নোৱাৰে, যেতিয়া আপুনি বিচৰা ধৰণে এচিভমেণ্ট আনিব নোৱাৰে, আপুনি ছাকচেছ আনিব নোৱাৰে, তেতিয়া আপুনি নিজৰ অক্ষমতাক লুকাবলৈ বা নিজৰ কিবা পাৰ্চনেল বেনিফিটৰ কাৰণে বেলেগ এটা কনচেপ্টত বা বেলেগ এটা কোম্পানীত যদি আপুনি শ্বিফ্ট কৰিছে, তাত মোৰ ক'বলগীয়া একো নাই। তাত মোৰ মাথা মগজ মাৰি কৰাৰ কোনো প্ৰয়োজনে নাই, তাত মোৰ কোনো প্ৰব্লেম নাই। কিন্তু যেতিয়া আপুনি এটা নতুন কনচেপ্টলৈ যায় আৰু নতুন কনচেপ্ট এটালৈ যোৱাৰ পিছত আপোনাৰ পুৰণা যিটো কনচেপ্ট, যিটো কোম্পানীত আপুনি কাম কৰিছিল, য'ৰ পৰা আপুনি নিজক এজ এ লিডাৰ হিচাপে এষ্টাব্লিছ কৰিলে, য'ৰ পৰা আপোনাক হাজাৰ হাজাৰ মানুহে চিনি পালে, য'ৰ পৰা আপুনি নিজকে এটা পৰিচয় দিবলৈ সক্ষম হ'ল, য'ৰ পৰা আপুনি আজি ইমান ডাঙৰ হ'ল, য'ত আপুনি হাজাৰ হাজাৰ মানুহৰ কাৰণে এটা ইনস্পিৰেশ্যন হ'ল, য'ত আপুনি হাজাৰ হাজাৰ মানুহক আপোনাৰ টিমত আনিলে, আপুনি তেখেতসকলক এটা বিশ্বাস দিলে, তেখেতসকলক সপোন দেখুৱালে, আৰু সেই মানুহসকলে আপোনাক বিশ্বাস কৰি যেতিয়া সপোন দেখি সেই বিজনেছটো আপোনাৰ লগত ষ্টাৰ্ট কৰিছিল, সেই মানুহখিনিৰ ওচৰত গৈ আপুনি সেই কনচেপ্টটোৰ যেতিয়া বদনাম গায়, যেতিয়া সেই কাম কৰি থকা যিয়ে দিনে ৰাতিয়ে নিজৰ সপোনখিনিৰ কাৰণে কাম কৰি আছে, সেই মানুহখিনিৰ যেতিয়া আপুনি সপোন ভাঙে, যেতিয়া তেখেতসকলৰ ওচৰত গৈ কয় যে এই কোম্পানীটো ভাল নহয়, ইয়াত লিডাৰ্ছ ভাল নহয়, ইয়াত লিডাৰে ছাপোৰ্ট নকৰে, ইয়াত মেনেজমেণ্ট ভাল নহয়, মোৰ ইয়াত ইনকাম নহয়, ইয়াত প্ৰডাক্ট বেয়া, ইয়াত প্ৰডাক্টৰ দাম বেছি, এই কথাখিনি সেই কোম্পানীটোৰ যেতিয়া আপুনি ফিল্ডত গৈ যেতিয়া বদনাম গায়, যাতে আপোনাৰ কিছুমান স্বাৰ্থ আদায় হয়, তেতিয়া সেই মানুহখিনিৰ যেতিয়া আপুনি সপোন ভাঙে, মোৰ প্ৰব্লেমটো তাত। দিনে ৰাতিয়ে যিসকল মানুহে নিজৰ সপোনখিনিৰ কাৰণে দৌৰি ফুৰিছে, আপুনি তেখেতসকলৰ সপোন ভাঙিছে কিয়? কাৰণ যাতে আপোনাৰ এটা স্বাৰ্থ আদায় হয়। এজন বেছ লেভেলৰ মানুহে কনচেপ্ট চেঞ্জ কৰিলে ইমান ইফেক্ট নহয়, কিন্তু আপুনি এজ এ লিডাৰ যেতিয়া হাজাৰজন মানুহক সপোন দেখায় আৰু হাজাৰজন মানুহক সপোন দেখাই নিজৰ ব্যৱসায়টোলৈ আনে নহয়, সেই হাজাৰজন মানুহৰ সপোনৰ কাৰণে কাম কৰাৰ ৰেছপনচিবিলিটি আপোনাৰ হয়। আপুনি 10টা কোম্পানী চেঞ্জ কৰক, কিন্তু যিজন মানুহে দিনে ৰাতিয়ে নিজৰ সপোনখিনিৰ কাৰণে কাম কৰি আছে, যিজন মানুহে দিনে ৰাতিয়ে নিজৰ সপোনখিনিৰ কাৰণে সংঘৰ্ষ কৰি আছে, সেই মানুহটোৰ আগত গৈ যেতিয়া নিজৰ অক্ষমতাক লুকাই আগৰ কনচেপ্টটো বেয়া বুলি কয়, মোৰ প্ৰব্লেমটো তাত হয়। আৰু আপোনাৰ যদি নিজৰ ওপৰত কনফিডেঞ্চ আছে, নিজৰ ওপৰত যদি বিশ্বাস আছে, নিজে যিটো কনচেপ্টত সোমাইছে সেই কনচেপ্টৰ ওপৰত যদি ভৰসা আছে, নতুন ফ্ৰেছ মানুহ ৰিক্ৰুইট কৰক না। আনৰ খেতিৰ ওপৰত কিয় চকু দিয়ে? কোনোবাই নিজৰ দেশৰ তেজ ঘাম পানী এক কৰি পেলাই, ৰাতি দিন এক কৰি পেলাই এটা টিম ৰিক্ৰুইট কৰে, আৰু সেই টিমৰ মানুহে দিন ৰাতি এক কৰি নিজৰ সপোনখিনিৰ কাৰণে সংঘৰ্ষ কৰি আছে। সেই মানুহবোৰক হয়তো আপুনিয়ে সপোন দেখাইছিল, আৰু আজি আপুনি গৈ তেখেতসকলৰ সপোন ভাঙি আছে, তেখেতসকলক কৈছে আগৰ কনচেপ্টটো বেয়া। আপোনাৰ লাজ নালাগে? ইণ্ডিয়াৰ টোটেল পপুলেশ্যন 140 কোটি, প্ৰত্যেক বছৰ 1 কোটিতকৈ অধিক ষ্টুডেণ্টছ গ্ৰেজুৱেট হয় বেলেগ বেলেগ কলেজ ইউনিভাৰ্চিটিৰ পৰা। 25 লাখকো কোনো গভৰ্ণমেণ্টে চাকৰি দিব নোৱাৰে। প্ৰত্যেক বছৰ 18 বছৰ বয়স অতিক্ৰম কৰা ল'ৰা ছোৱালী কোটি কোটি আছে, তেখেতসকলক ৰিক্ৰুইট কৰক না। আপোনাৰ কনচেপ্টত যদি সঁচাকৈ দম আছে, তেখেতসকলক আপুনি এটা কেৰিয়াৰ দিয়ক না। যি এক্সিষ্টিং যিসকল আছে, তেখেতসকলে যিয়ে নিজৰ কাৰণে কাম কৰি আছে, নিজৰ সপোনখিনিৰ কাৰণে কাম কৰি আছে, সেই মানুহখিনিৰ ওচৰত কেলৈ যায়? সেই মানুহখিনিক কেলৈ ডিম'টিভেট কৰিবলৈ, ডিষ্ট্ৰেক্ট কৰিবলৈ যায়? আপুনি তেখেতসকলক গৈ কৈছে আপোনাৰ কনচেপ্টটো বেয়া, তেখেতসকলক ডিম'টিভেট কৰে, তেখেতসকলৰ সপোনখিনিক লৈ আপোনাক খেলে, আপোনাৰ বেয়া নালাগে? মাৰ্কেটিঙত এটা ৱৰ্ড আছে, লিড জেনেৰেশ্যন। আকৌ আপুনি কেনেকৈ জানিব? এটা ভাল লিডাৰ ধৰি দিব পাৰিলেতো গোটেই টিমটো আহি যায়। ৰাতি ৰাতি ধনী হৈ যাম, তেনেকুৱা কিবা সপোন দেখি আৰু কাৰোবাক সপোন দেখাই কেতিয়াও ৰাতি ৰাতি আপুনি ধনী হ'ব নোৱাৰে। যদি নিজৰ স্কিল ডেভেলপ কৰিব নোৱাৰে, যদি লিড জেনেৰেশ্যন নাজানে, মানুহ যদি আনিব নাজানে, শিকক না। লিড কেনেকৈ জেনেৰেট কৰে তাক শিকক না। আপুনি অকল চিনি পোৱা মানুহৰ ওচৰতে যোৱাৰ প্ৰয়োজন নাই ন, অচিনাকি মানুহকো বিজনেছ বুজাব পাৰি, অনলাইন বিজনেছ বুজাব পাৰি। আজিকালিতো ইনফৰমেশ্যন ফ্ৰী আছে, ইউটিউবত চাৰ্চ কৰি দিলে শিকিব পাৰি। বাহিৰৰ ট্ৰেইনিংছবোৰ লওক, যদি আপোনাৰ টিমত যদি তেনেকুৱা যদি ট্ৰেইনিং নাই, আপোনাৰ ইয়াৰ লিডাৰ্ছে যদি আপোনাক তেনেকুৱা ট্ৰেইনিং দিব পৰা নাই, শিকক না।
নিজৰ স্কিলটোক যদি ডেভেলপ কৰিব পাৰে তেতিয়াহে আপুনি যিকোনো ফিল্ডত ছাকচেছ হ'ব পাৰিব নহ'লে এটা নহয় আৰু 10টা কোম্পানী চেঞ্জ কৰিলেও আপুনি নিজৰ ছাকচেছ আনিব নোৱাৰে আৰু যিখিনি মানুহক আপুনি আনি আছে নহয় যিখিনি এতিয়াও আপোনাৰ কথা শুনি সেই পাৰ্টিকুলাৰ কোম্পানীটোত গৈ আছে এতিয়া যিটো কনচেপ্টত আছে সেই মানুহখিনিৰো সপোন লৈ আপুনি খেলিবহে আৰু একো নহয় না নিজে ছাকচেছ হ'ব পাৰিব না তেখেতসকলক ছাকচেছ আনিব পাৰিব এইটো আপোনালোকৰ ভুল নহয় আপোনালোকৰ দুৰ্বলতাৰ সুযোগ লৈ এচাম মানুহে আপোনালোকক ব্ৰেইন ৱাছ কৰিছে এতিয়া এই বস্তুবোৰ কেনেকৈ কাম কৰে কেনেকৈ মানুহক তেখেতসকলে টাৰ্গেট কৰে কেনেকৈ ব্ৰেইন ৱাছ কৰে এই বস্তুখিনি অলপ কম কথাত চালি জাৰি চাওঁ আহক আপুনি গুগলত চাৰ্চ কৰি দিব ফিকিৰ KPMGৰ এটা ৰিপৰ্ট আছে যিটো গভৰ্ণমেণ্টৰ ডাটা হয় যিটো চৰকাৰী ডাটা হয় তাত কোৱা হৈছে যে বাই 2025 64,500 crore ইণ্ডাষ্ট্ৰী বনিবলৈ গৈ আছে ইণ্ডিয়ান ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰী আৰু ট্ৰেডিশ্যনেল মাৰ্কেটত কিছুমান মানুহ বা কিছুমান কোম্পানী এনেকুৱা আছে যিয়ে ট্ৰেডিশ্যনেল মাৰ্কেটত ইমান ভাল বিজনেছ কৰিব পৰা নাই আৰু ট্ৰেডিশ্যনেল মাৰ্কেটত থাকিলে কম্পিটিটিভ বহুত বেছি গতিকে ডাইৰেক্ট চেলিঙত যদি তেখেতসকলে শিফ্ট হৈ যাব পাৰে তেতিয়াহ'লে বহুত ৰেপিডলি তেখেতসকলে সেই বিজনেছটো যিটো ঠাপ পৰি আছে সেই বিজনেছটো এটা মুভ ল'ব এটা কাৰ্ভ এটা আহিব ৰাইট এই বস্তুটো যেতিয়া তেখেতসকলে এনালাইজ কৰে প্ৰথম কথা আৰু এচাম এনেকুৱা মানুহ আছে যিসকল কোনোবা এটা কোম্পানীৰ XYZ নেটৱৰ্ক মাৰ্কেটিং কোম্পানী তেখেতসকলে কাম কৰি আছে আৰু কাম কৰি থকাত সেই কোম্পানীৰ হয়তো মিছন ভিছন ইমান ক্লিয়াৰ নহয় বা ইমান এটা দমদাৰ কোম্পানী নহয় বা প্ৰডাক্টছৰ কোৱালিটি ইমান ভাল নহয় বা কিবা নহয় কিবা এটা যেতিয়া তাত যিটো প্ৰব্লেম থাকে সেই টপ লেভেলৰ মানুহবোৰ এটা জেগাত গৈ ষ্টাক হৈ যায় তেখেতসকল ভাল ভাল ৰেংকত থাকে কিন্তু এটা জেগাত গৈ তেখেতসকলে ষ্টাক হৈ যায় আৰু এটা গ্ৰ'থ তেখেতসকলে দেখিব নাপায় যেতিয়া তেখেতসকল ষ্টাক হৈ যায় তেতিয়াই তেখেতসকলে ভাবে যে আমি এটা নিজৰ ডাইৰেক্ট চেলিং কোম্পানী ষ্টাৰ্ট কৰোঁ আৰু ডাইৰেক্ট চেলিং কোম্পানী এটা যদি ষ্টাৰ্ট কৰিলে আকৌ কথাটো কি তেখেতসকল মেনেজমেণ্টৰ বডি হৈ যাব লিডাৰবোৰে মেনেজমেণ্ট হৈ যাব আৰু যেতিয়া মেনেজমেণ্ট হৈ যাব এটা ভাল তাগৰা মোটা পইচা কমাব পাৰিব ন চ' তেখেতসকলে কি কৰে এনেকুৱা অৰ্গেনাইজেশ্যনৰ লগত বা ইনষ্টিটিউশ্যনৰ লগত হয়তো কিবা লেবৰেটৰী হ'ব পাৰে বা ক'ৰবাৰ কিবা এটা FMCG প্ৰডাক্টছ মেইনলি তেখেতসকলে টাৰ্গেট কৰে যিসকলে FMCG কৰে চ' তেনেকুৱা FMCG প্ৰডাক্টছ এটাক হয়তো কিবা কোম্পানীৰ লগত ABC কিবা এটা কোম্পানীৰ লগত তেখেতসকলে গৈ টাই আপ কৰে যে আপোনালোকৰ বস্তুখিনি ডাইৰেক্ট চেলিঙৰ মাধ্যমত আমি চেল কৰিম আল্টিমেটলি চ' এই অৰ্গেনাইজেশ্যনটো যদি মিক্স হৈ এটা নতুন অৰ্গেনাইজেশ্যন হয় আৰু আজিকালি ডাইৰেক্ট চেলিং খোলাটো একেবাৰে ইজি যিকোনো ষ্টাৰ্ট কৰাটো ইণ্ডিয়াত বহুত বেছি ইজি হৈ গ'ল কাৰণ গভৰ্ণমেণ্টে এণ্টাৰপ্ৰিনিয়ৰশ্বিপক বহুত বেছি বঢ়াৱা দি আছে চ' তাৰ কাৰণে তেখেতসকলে কি কৰে এটা ডাইৰেক্ট চেলিং কোম্পানী হিচাপে নিজকে এষ্টাব্লিছ কৰি ল'লে এতিয়া এই মানুহসকলে কি কৰে এটা নতুন এটা নেটৱৰ্ক বিল্ড কৰিবলৈ বহুত টাইম আৰু ইফৰ্ট লাগিব কিন্তু তেখেতসকলৰ ৰেপিডলি পইচা ইনকাম কৰিব বিচাৰে চ' তেখেতসকলে কি কৰে এক্সিষ্টিং যিসকল ডাইৰেক্ট চেলাৰ্ছ আছে যিবোৰ XYZ আমুক তামুক কোম্পানীবোৰত বেলেগ বেলেগ কোম্পানীবোৰত আছে আৰু সেই লিডাৰ্ছবোৰে সেই তেনেকুৱা ধৰণৰ ছাকচেছ তেখেতসকলে আনি দিব পৰা নাই গতিকে তেখেতসকলৰ ওচৰত গৈ তেখেতসকলে এপ্ৰ'চ কৰে কি বুলি এপ্ৰ'চ কৰে হয়তো কোনোবা একজন লিডাৰ মই এক্সাম্পল দিম ছাপ'জ XYZ এজন লিডাৰ এই লিডাৰজনে কি কৰিলে তেখেতৰ ইমান স্কিল তেখেতে ডেভেলপ কৰিব পৰা নাই যে ইমান এটা ভাল বিজনেছ কৰক কিন্তু তেখেতে এটা বিজনেছ কৰি এটা পৰ্যায়লৈ তেখেত গ'ল ভাল এটা ৰেংকলৈ গ'ল সেই ৰেংকত যোৱাৰ পিছত তেখেতে গাড়ী বাইক কিবা কিবি ল'লে এতিয়া নিজৰ সেই স্কিলটো ইমান পলিচ নহয় যে তেখেতে ভাল এটা বিজনেছ আনিব পাৰিব এটা টাইমত ভাল বিজনেছ আহি গ'ল গাড়ী চাড়ী লৈ ল'লে তাৰপিছত ভাল ইনকাম অহা নাই দেখি তেখেতে কি কৰিলে আল্টিমেটলি সেই গাড়ী যে লৈছিলে তাৰ EMIটো তেখেতে দিব পৰা নাই কাৰণ তেখেতৰ ইনকাম লেভেলটো মেটচ হোৱা নাই যেতিয়া গাড়ীৰ EMI দিব নোৱাৰে ঘৰ লৈছে ঘৰৰ EMI দিব নোৱাৰে কিবা লোন আছে মাটি লৈছে কিবা লৈছে EMI দিব নোৱাৰে তেতিয়া তেখেতসকলৰ ফ্ৰাষ্ট্ৰেশ্যন হৈ থাকে আৰু সেই সময়ত সেই যে কৈছিলোঁ যে লিডাৰজন যিয়ে মেনেজমেণ্ট বনিলে সেই মানুহজন আহি সেই কোম্পানীবোৰ আহি সেই লিডাৰবোৰক এপ্ৰ'চ কৰে কেলৈ এপ্ৰ'চ কৰে যাতে ৰেডিমেড এটা নেটৱৰ্ক তেখেতসকলে কোম্পানীটোৱে পাই যায় তেখেতসকলে এপ্ৰ'চ কৰি কয় কিবা ব্ৰেইন ৱাছ কৰিবলৈ কয় যে আপোনালোকৰ কোম্পানী এইটো আমুক তমুক কিবা প্ৰব্লেম আছে চ' কোনোবা যদি ব্ৰেইন ৱাছ হৈ যদি ডাইৰেক্ট আহিলতো আহিল আৰু যদি নাহে আপোনাৰ টিম চাইজ কিমান ডাঙৰ তাৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ ৰেট কিমান আপোনাৰ টিম চাইজ যদি ভালেমান আছে তেতিয়াহ'লে আপুনি সেই কিবা এটা এমাউণ্ট তেখেতসকলে অফাৰ কৰিব 5 লাখ 6 লাখ 10 লাখ 50,000 60,000 1 লাখ কিবা এটা এমাউণ্ট তেখেতসকলে আপোনাক দিব সেই এমাউণ্টটো যেতিয়া আপুনি লৈ ল'ব তাৰ মানে আপোনাৰ EMI যে দিবলৈ হ'লে প্ৰব্লেম হৈছিল এই বস্তুটো আপোনাৰ ছল্ভ হৈ গ'ল আৰু তাৰ বিনিময়ত আপোনাৰ এণ্টাৰ টিমটো লৈ আপুনি সেই কোম্পানীটোত জাম্প কৰিব লাগে ৰাইট আপুনি পইচা দিয়াৰ পিছত আপোনাক পইচা দিয়াৰ পিছত এই টিমটোলৈ যেতিয়া তেখেত আহি গ'ল তেখেতে বিজনেছটো এক্সপাণ্ড কৰিবলৈ বহুত ইজি হৈ গ'ল ৰাইট আৰু এনেকুৱা মানুহবোৰে এনেকুৱা কিছুমান লিডাৰৰ ওচৰতে যাব এপ্ৰ'চ কৰিব আৰু আপোনাকো ব্ৰেইন ৱাছ কৰিব গতিকে আপোনালোকক এটা অনুৰোধ যিটো কনচেপ্টত আপুনি আছে যদি চাই চিতি আহিছে ভাল কনচেপ্টৰ লগত যদি আছে ইফাল সিফাল নকৰিব যিটোত আছে এটাতে দি ৰাখক কাৰণ আপুনি ইয়াত যিটো কৰিব তাতো গৈ সেইটোৱে কৰিব আৰু সিহঁতৰ যদি ইমান দম আছে তেতিয়াহ'লে ফ্ৰেছ মানুহ ৰিক্ৰুট কৰিব এক্সিষ্টিং মানুহৰ ওচৰত নাহে কেতিয়াও নাহে ৰাইট আৰু সেই মানুহখিনিক আপোনালোকে নিজে চাব যিসকলে আপোনাক এই অফাৰ দি দিব তেখেতসকলে পুৰণা কনচেপ্টটো নিজে ছাকচেছ হ'ব পৰা নাই ছাকচেছ হ'ব নোৱাৰি তেখেতসকলে নামটো চেঞ্জ কৰি পেলাই আকৌ মাৰ্কেটত আহিছে যদি তেখেতসকলে যদি আগত যদি মানুহৰ সপোন লৈ খেলিছে তেতিয়াহ'লে আপোনাৰ সপোন লৈ খেলিব ডেফিনেটলি খেলিব ৰাইট কেতিয়াও নেখেলাকৈ নাথাকে গতিকে আপোনালোক যিটো কনচেপ্টত আছে যদি ভাল কনচেপ্টত আছে যদি আপোনাৰ
বিবেকেৰে যদি কয় আপুনি কাৰেক্ট প্লেটফৰ্মত আছে তেতিয়াহ'লে ইফাল সিফাল নকৰিব নেগেটিভ মানুহৰ পৰা দূৰতে থাকক এই মানুহবোৰৰ পৰা দূৰত থাকক নিজৰ লক্ষ্যটো পাহৰি নাযাব ডেফিনেটলি ছাকচেছ আপোনাৰ লগত আছে ৰাইট আৰু বহুত বেছি এলাবৰেট কৰিবলৈ নাযাওঁ বহুত বেছি মই এলাবৰেট নকৰোঁ এই ভিডিঅ'টোক ইয়াতে সামৰিছোঁ যদি চেনেলত ফাৰ্ষ্ট টাইম আহিছে ইয়াতে ছাবস্ক্ৰাইব কৰি দিব লগ পাম আকৌ এটা ভিডিঅ'